আজিৰ সভাৰ সভাপতিক সম্বৰ্ধনা জনাব আমাৰ গাঁৱৰে হৰেণে। নমস্কাৰ। আজিৰ সভাত উপস্থিত থকা সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ মোক মাতি অনাৰ বাবে। লগতে আজিৰ সমাজখনত যিখিনি মদৰ কাৰণে যিখিনি অনিষ্ট হৈছে, অনিষ্ট সাধক হৈছে, লগতে ভৰংসা ধ্বংস হৈছে, সমাজখন ধ্বংস হৈছে, তাৰ কাৰণে আজি সভাখন অনুষ্ঠিত কৰা হৈছে। ইয়াৰ বিষয়ে অৱগত কৰিবলৈ আমাৰ মাজলৈ ডক্টৰ কাকতিক আমন্ত্ৰণ কৰি অনা হৈছে। তেখেতক মঞ্চলৈ অহাৰ কাৰণে অনুৰোধ জনাইছোঁ। তেখেতৰ হাত ফুলম গাঁও অঞ্চলতে সম্বোধন জনাব আমাৰ হৰেণে। পুৰা ফালি দিম মই আজি, পুৰা ফালি পেলাম মই আজি। কোন তই তোৰ নিচা আহিছে নেকি? হে মোক চিনিব নাই? মাল খাইছা নিচা আহিছি লগত দি দুটা। নমস্কাৰ গাইজ, মই আমাৰ গাঁৱৰ মদা ইউনিয়ন নতুনকে এই জাষ্ট চিলেকশ্যন হৈছোঁ সভাপতি মিষ্টাৰ কলিতা। নমস্কাৰ গাইজ। সন্ধিয়াখন কি হবা লাগিছে? কোনখিনি আমাৰ ডক্টৰ ছাৰ। ডক্টৰৰ কেতিয়া মাতিছে? ডক্টৰ এনেকৈ ক'বলৈ তই কোন? মই গুণি ডক্টৰ এতে কিমান বঢ়া? মোৰ বঢ়া কথা হৈছে, মোক চিনি নাপা? তই পুৰা মেট্ৰিক পাছ, মোক চিনি নাপা? মেট্ৰিক পাছ কৰি ডক্টৰ তই এনেকৈ ক'বলৈ তই কোন? কিয় নকাম? আজি মোৰ অন্তৰত আঘাত লাগছে। কিহৰ কাৰণে? আজি আঘাত লাগছি মোৰ অন্তৰত। কিহৰ কাৰণে? তহঁতে যি ইয়াতে মদৰ ওপৰত যে পাইছা, ইমান যি বস্তুৰ দাম বাঢ়ি আছে, তহঁতে আগে প্ৰতিবাদ কৰিব যাবি। পেট্ৰলৰ দাম বাঢ়ছি, প্ৰতিবাদ কৰিবি। তোৰ আটাৰ দাম বাঢ়ছি, চাউলৰ দাম বাঢ়ছি, এই মদৰ দাম যে সিদিনা 100 টকা আহিছিল, আজি যে 120 টকা আহিছে, আমাক প্ৰতিবাদ কৰা দেখছে আমাক প্ৰতিবাদ কৰা? হে তহঁতে মিটিং কৰিব আহিছা সেই কৰোণাৰ দিনত? হে নিচা আহিছে নেকি তহঁতে? হে নিচা আহিছে? সেই কৰোণাৰ দিনত ভাৰতৰ অৰ্থনীতি পুৰা নামি গৈছে। আমি উঠাই আনিছো মদ খাই কিমান মদ আমাৰ সন্থাই খাইছি। হে তহঁতে প্ৰতিবাদ কৰিব জানা, তহঁতে এইখিনি কাম কৰিব কিয় নৰিলি? আজি যে আমি কৰিব লগা হৈছে, আমাৰ মদ নিচা আহিছে নেকি তোৰ? হে তোৰ নিচা আহিছে নেকি? নিচা আহিছে নেকি? ৰ'ব আপুনি ৰ'ব, আমাৰ ছাৰে বুজাব, ডাক্তৰ ছাৰে আপোনাক বুজাব আপোনাৰ ডাক্তৰ ছাৰে আমাৰ। ডাক্তৰ ছাৰ অলপ বুজকচোন, বুজক অলপ ছাৰ। বাবা ভাইটি ফুল ঠাণ্ডা হোৱা। তুমি কিমান খাই আহিছা বাবা? পুৰা ফুল খাইছা? ঠিকে আছে বাবা, মজা। ঠিকে আছে। তোমাক চিলেকশ্যন কৰি মানে সভাপতি বনাইছে? মই পুৰা সভাপতি। ৰাতিটোৰ কাৰণে নে গোটেই চিৰজীৱনৰ কাৰণে? 10 বছৰ পুৰা সভাপতি নাম ৰাখ লাগে। চব ঠিকে আছে? এই মজা, লিভাৰ কিডনি চব ঠিকে আছে? একদম মজা। মদটো শুনক, আপোনাৰতো বাদ দক। আমাৰ মদা ইহঁতে কিমান ত্যাগ কৰছি, কাৰোবাৰ কিনি এৰি গেছি, কাৰোবাৰ ঘৰ ধ্বংস হৈ গৈছে, তথাপিও আমি মদ খাই আমি চৰকাৰক কিমান হেৰি কৰি আছো। বাদ দক সিহঁতৰ। নমস্কাৰ, আমি আপোনালোকৰ মাজলৈ আমি 2 নম্বৰ ভিডিঅ'টো আমি আগবঢ়াই দিলোঁ। আপোনালোকৰ প্ৰথম ভিডিঅ'টোত যিটো আপোনালোকৰ সঁহাৰি পাইছোঁ, মৰম পাইছোঁ, আমি সঁচাই আমাৰ ভাল লাগিছে। এনেকৈ আমাক সহায় কৰি যাব বা আগলৈ যদি কিবা ভুল হয় আমাক উপদেশ দি যাব। আমি আপোনালোকক আৰু নতুন ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰিম। চেনেলটো ভিজিট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ। নমস্কাৰ।